হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি কি জানে নাই, আজি আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন হয়। আমি উপলক্ষে আজি ঘৰ কাটি মুচিছোঁ। মই কথা নাই, মই এটা মুচিছোঁ, মই কিয় মুচিম হয় না? इसकी माँ का भोला चेहरा। তো তাৰে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকক মোৰ ফালৰ পৰা। আৰু ব্লগটো আৰম্ভ কৰিম এতিয়া। মই আজি বেলেগ জেগাত নাযাওঁ, ব্লগটো ঘৰতে কমপ্লিট কৰিম আৰু ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে কিছুমান কথা জানিম। তো বলক ব্লগটো আৰম্ভ কৰোঁ। মানে বন্ধুসকল কি জানে, মোৰ তাতে একো বিশেষ কিতাপ নাই বা মই ভগৱত গীতা পঢ়া নাই বা কৃষ্ণৰ বিষয়ে একো পঢ়া নাই। তথাপি মোৰ যেখান্তি নলেজ আছে বা মোক সেখান্তি আইতা ককা কৈছে, সেখান্তি মোৰ মনত আছে আৰু মই এতিয়া সেখান্তি কথা আপোনালোকক ক'ব আছোঁ। মানে কি জানে, ভগৱান শ্ৰীকৃষ্ণৰ কেতিয়া জন্ম হৈছিল তেনেহ'লে আপোনালোকে সকলোকে জানে, মোৰ জ্ঞান দিব লাগে আৰু কথা নাই। তথাপি মই ব্লগটো যে বনাইছোঁ তেওঁক কৈ দিওঁ যে যেতিয়া কংসৰ যায় ধুনীয়াক আছিল তেওঁৰ, তেতিয়া কংসৰ যে বহুত পৃথিৱীত বহুত উদ্দেশ্য কৰিছিল। তেতিয়া শ্ৰীকৃষ্ণই জন্ম ল'ব লগা হৈছিল আৰু জন্ম ল'ব লগা হৈছিল সদ্য আপুনি গম পাইছে যে শ্ৰীকৃষ্ণই কাৰাগাৰত জন্ম লৈছে। আৰু কাৰাগাৰত যেতিয়া শ্ৰীকৃষ্ণ জন্ম লৈছিল তেতিয়া কাৰাগাৰত যিমানখিনি সৈনিক আছিল সেই সৈনিকবিলাকে গোটাই গৈছে। শ্ৰীকৃষ্ণ জন্ম লৈছে তেতিয়া সৈনিকবিলাক গোটাই বেহুচ হৈ গৈছে। আৰু তেতিয়া কৃষ্ণৰ দেউতাক কিবা আছিল, কৃষ্ণৰ দেউতাকৰ নাম কিবা আছিল দেউতাক মানে বন্ধুসকল মনত পৰিছে ৰ'ব। শ্ৰীকৃষ্ণৰ মাক আছিল যশোদা আৰু দেউতাক আছিল বাসুদেৱ। তো বাসুদেৱ যেতিয়া শ্ৰীকৃষ্ণক সাগৰৰ মাজেৰে পাৰ হৈ লৈ যায় আছিল, তেতিয়া এডাল সাপে সুৰক্ষা প্ৰদান কৰিছিল শ্ৰীকৃষ্ণ আৰু শ্ৰীকৃষ্ণক দেউতাকক। তেতিয়া সেই সাপডালে সিহঁতক এটা ছাতিৰ দৰে আৱৰণ দিছিল, মানে যেতিয়া বৰষুণ দিছে আৰু সাগৰৰ মাজে সহায় কৰিছিল সাগৰটো পাৰ হোৱাত। মানে বন্ধুসকল যেতিয়া শ্ৰীকৃষ্ণ ডাঙৰ হ'বলৈ ধৰিল তেতিয়া বহুত অদ্ভুত মহিমা দেখিবলৈ পালে। যেতিয়া শ্ৰীকৃষ্ণই মাটি হৈছিল তেতিয়া মায়াকে ক'লে যে তই কি খাইছে মুখখন খোলচোন। তেতিয়া শ্ৰীকৃষ্ণই মুখখন খোলে যে গোটেই বিশ্বব্ৰহ্মাণ্ড তেওঁৰ মুখত দেখিবলৈ পাইছিল। আৰু শ্ৰীকৃষ্ণটো আপোনালোকে জানে, শ্ৰীকৃষ্ণই প্ৰেমত বহুত মাহিৰ আছিল যে তেওঁৰ 16,000 গোপিনী আছিল। কিন্তু আপোনালোকে জানে তেওঁ চবতকৈ প্ৰিয় ভাল পাইছিল কাক জানেনে? তো আপোনালোকে জানে কিজানি, তথাপি মই কৈ দিওঁ তেওঁ চবতকৈ বেছি প্ৰিয় ভাল পাইছিল আৰু ৰাধাক। কিন্তু ৰাধাক ভাল পাইছিল, কিন্তু ৰাধাক তেওঁ বিয়া কৰা নাই। इसकी माँ का भोला चेहरा। নাই কিয় বিয়া কৰা নাই জানে? শ্ৰীকৃষ্ণই কৈছে যে ৰাধাক এদিন সুধিছিল যে প্ৰভু আপুনিতো মোক বহুত ভাল পায়, তথাপি মোক বিয়া কিয় নকৰিলে? তেতিয়া শ্ৰীকৃষ্ণ কৈছিল যে প্ৰেম আৰু বিয়া বেলেগ বেলেগ। প্ৰেম হৈছে অন্তৰৰ মিলন আৰু বিয়া হৈছে শাৰীৰিক আৰু সাত জনমলৈ নিভাব লাগে, তাৰমানে 7 জনমক লাগে আৰু থাকিব লাগে। আৰু প্ৰেম যে অন্তৰৰ পৰা আত্মাৰ লগত হয়, সেই কথা বুজাইছিল। যে শ্ৰীকৃষ্ণই কৈছিল যে তুমিতো মোৰ এটা আত্মা হয়, মই আত্মাক আৰু কেনেকৈ বিয়া পাতিব পাৰোঁ, সেই কথাটো শ্ৰীকৃষ্ণই বুজাই কৈছিল। যদি শ্ৰীকৃষ্ণ যদি ৰাধাক বিয়া পাতিলে হয়, আজি আমাৰ মানৱ সমাজত প্ৰেম আৰু বিয়া কি কোনো মানুহে গম নাপালে হয়। মানে বন্ধুসকল সেইখিনিতে কথা আৰু বহুত কথা আছে যে মই আপোনালোকক ভালকৈ ক'ব নোৱাৰিম, কাৰণ মই ভালকৈ কোৱা নাই। যেখান্তি মোৰ নলেজ আছে সেইখান্তি নলেজ দিলে আপোনালোকক কৰোঁ। আৰু আজিতো কৃষ্ণৰ জন্মাষ্টমী, মানে আজি কৃষ্ণ জন্ম ল'ব ৰাতি। তো সকলোকে মই অনুৰোধ কৰোঁ যে সকলোৱে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা, তেওঁৰ আৰাধনা, তেওঁৰ শক্তিশালী বিষয়ে সকলোৱে জানে আৰু ইয়াৰ বিষয়ে কোনেও নাজানা নহয়। তো আপোনালোকে যাৰ ঘৰত যদি আইতা বা ককা আছে তেওঁলোকক সুধিব, তেওঁলোকে ভালকৈ জানে। আৰু বন্ধুসকল কি জানে, আজি ভগৱান শ্ৰীকৃষ্ণই জন্ম লৈছিল তাত বেলেগ কিবা কাৰণত লৈছিল। তাৰমানে ক'লে যে কংসৰজা মাৰিবৰ কাৰণে নহয়, তেওঁ প্ৰেম কি প্ৰেম বিষয় সেই বিষয়ে তেওঁ ক'বলৈ পৃথিৱীত জন্ম হৈছিল। আৰু আপোনালোকে জানে যে মোৰ গলটো শুকাই গৈছে, তো অলপমান মানে বন্ধুসকল মই বহুত ব্লগবিলাক বনাব পৰা নাই, কাৰণ টাইম নাপাওঁ আৰু মই অলপ ভাল নালাগে। মানে আজিৰ পৰা 1 বছৰ হ'ল, তো মই এইটো চেনেলটো
ছাবস্ক্ৰাইব বাঢ়ে নাই, মাত্ৰ 71 ছাবস্ক্ৰাইব, কোনোবা চাবচোন 75 ছাবস্ক্ৰাইবাৰ আছিল আৰু এতিয়া 71 হ'ল। তো মানে বন্ধুসকল আপোনালোক কিয় ছাপোৰ্ট নকৰে মোক সেইটো কওক। যদি কোনোবা যদি মোক কিবা লগত বেয়া পাইছে বা মোৰ ব্লগবিলাক ভাল, মই জানো মোৰ ব্লগবিলাক ইমান ভাল নহয়, মই চেষ্টা কৰি আছোঁ চব বস্তুটো কি জানেনে বন্ধুসকল, সৰুৰ পৰাই চইচ কৰিব লাগে। যেনেকৈ 1 টকা আজি একদম ডাঙৰ মানুহ হ'ব পাৰি, সেনেকুৱা বস্তু বন্ধুসকল। তো আপোনালোকে সকলোৱে সহযোগ কৰিব। আৰু আজি শ্ৰীকৃষ্ণৰ জন্মদিন উপলক্ষে মই আজি বেলেগ জেগাত মানে বন্ধুসকল ভগৱান শ্ৰীকৃষ্ণ যে সকলো বস্তুতে নিহিত হৈছে সেই কথা আমাৰ হাস্যকানীৰ কিতাপত দিছে আৰু আপোনালোকক মই দেখাই দি আছোঁ। इसकी माँ का भोला चेहरा। তো বিশ্ব খনিকৰ মফিজুদ্দিন আহমেদ হাজৰিকাৰ দ্বাৰা ৰচিত বিশ্ব খনিকৰ, তেওঁ কৈছে যে ভগৱান যে আমাৰ সকলো বস্তুতে নিহিত হৈছে, আপোনাৰ মাজত মোৰ অন্তৰত আপোনাৰ অন্তৰত সকলোৰে মাজত যে নিহিত হৈছে সেই বিষয়ে শ্ৰীকৃষ্ণ কৈছে যে সকলো। তো মানে বন্ধুসকল কি জানেনে ব্লগটো বনালে বহুত মানুহ আহি যায় আৰু মোৰ লাজ লাগে, তো ইয়াত বেয়া নাপাব দে মই কৈছোঁ। ভগৱান শ্ৰীকৃষ্ণ সকলো বস্তুত নিহিত হৈছে, সকলো 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 কথাতেই সকলো বস্তুতেই নিহিত হৈছে মানে